मोखां खाथेनानै हाबफैदों दुमदाखाल खालामफैदों माइक्र'फन सेख'नानै लानानै थांदों आरो बाहेरायाव माने बुलाय सुलाय खालामहैदों दाबि धमखि होदों 100-150 जन हाबनानै बे गोबां बेक्तिखौनो बे थान्दै मेलाव थानाय थान्दैफोरा सिनायो होननानै बुंदों आरो सोर खालामदों मानो खालामदों बबेनिफ्राय खालामफैदों बेखौ रावबो मिथियै गैया सोरनि मा मेन्टेलिटि दङ आरो सोर बेखौ उदखारि खालामनो नागिरदों सोर दादागिरि गुन्दागिरि खालामनानै इनाय अनागारि खालामनो नागिरदों दुमदाखाल खालामनो नागिरदों। हाग्रामा महिलारि सारनि माखासे खेंफोरथि होनायखौ जों नुनो मोनदों। सासे आइजोखौ गुबुन ससाइटिनि मानसिया दिनै जिनाहारि खालामनायनि सायाव हाग्रामा महिलारि सारा दिनै मा खेंफोरथि होदों एसे खोनासंनानैबो लानि। क'क्राझाৰৰ घटनाটো হয় জানো ময়ো শুনিছোঁ আৰু যেনেকুৱা ৰিয়েকশ্যন বা যেনেকুৱা যি ধৰণৰ আলোচনা হৈ আছে বা প্ৰচাৰ হৈ আছে মই সেইটোও দেখিছোঁ। মই জানো সব জাতিৰ মাজত সবে সমান নাথাকে। বড়ো সমাজতো কোনোবা এজন দুজন বেয়া মানুহ থাকে, কোনোবা মুছলিম সমাজতো থাকে, কোনোবা বেংগলী সমাজতো থাকে বা কোনোবা অসমীয়া সমাজতো একজন দুইজন বেয়া মানুহ থাকে। তো বেয়া মানুহ ধৰি পেলাই শাস্তি বা প্ৰয়োজনীয়ভাৱে একশ্যন লোৱাটো ভাল, এইটো প্ৰশাসনৰ দায়িত্ব। কিন্তু এজন দুইজনৰ কাৰণে গোটেই জাতিটো যে বদনাম হ'ব লাগে বা বদনাম দিব লাগে এইটো নহয়। হয় আমাৰ বড়ো সমাজতো কোনোবা এজন দুইজন বেয়া মানুহ থাকে, মুছলিম সমাজতো আছে, বেংগলী সমাজতো আছে। এজন দুইজনৰ কাৰণে কোনোবা মুছলিমে কিবা একটা কাম কৰিছে বুলি গোটেই মুছলিম সমাজক দোষ দিয়াটো এইটো ঠিক নহয়। যোনে দোষী যোনে কালপিত ইয়াক ধৰি পেলাই মানে উচিত শাস্তি দিয়াটো প্ৰশাসনৰ কাম, প্ৰশাসনে কৰিব। এইটো সেইটোৱেই কৈছোঁ মই যে কোনোবা এজন দুইজনে কিবা ভুল কাম কৰিছে বুলি এনেকুৱা সমাজৰ ওপৰত বদনাম দিয়া, সমাজৰ কিবাৰ ওপৰত কাম কৰাটো এইটো ঠিক নহয়। মই এইটো ছাপৰ্ট নকৰোঁ। আমাৰ বড়ো সমাজতো আছে এজন দুইজন বেয়া মানুহ। এই এজন দুইজন মানুহে বেয়া কাম কৰিছে বুলি গোটেই বড়ো সমাজক বদনাম দিব বিচৰাটো এইটো ঠিক নহয়। এইটো আমাৰ কাৰণে ভাল নহয়। এইবিলাক ৰাজনীতি কৰিব নালাগে। মই কৈছোঁ মুঠতে ইয়াৰ পৰা দূৰত থকাটো ভাল। মই অনুৰোধ কৰিছোঁ হয় ভুল কাম কৰিছে কোনোবা এজনে, ইয়াৰ নামত গোটেই সমাজক দোষ দিব বিচৰাটো এইটো ঠিক নহয়। বেংগলী সমাজতো এজন দুইজন বেয়া মানুহ থাকিব, কেলৈ নাথাকিব। সেই বুলি বেংগলী মানুহ কোনোবা এজনে বেয়া কাম কৰিছে বুলি গোটেই বেংগলী সমাজটো দোষ দিব বিচৰাটো এইটো ঠিক নহ'ব। কোনোবা বড়ো মানুহে এজন দুইজনে ভুল কাম কৰিছে বুলি গোটেই বড়ো সমাজক দোষ দিব বিচৰাটো এইটো ঠিক নহয়। যোনে দোষ কৰিছে ইয়াৰ ওপৰত প্ৰশাসন আছে, আইন আছে, বাছ।